বৰঘাটত এই ভোগদৈ ধাবা তাতে মানে কি বুলি ক'ম সেইটো যৌন ব্যৱসায় চলি আছে বুলি আমি খবৰ পাইছিলোঁ আৰু সেইটো খবৰ পোৱাৰ পিছতে এডিশ্যন স্পি ক্ৰাইম ৰূপজ্যোতি কলিতা IC মৰিকলম জুনমণি ৰাভা IC বৰঘাট ৰমণীকান্ত দাস তেওঁলোকৰ এটা টীম আৰু লগতে আমাৰ SI প্ৰবেশ্যনাৰ্ছ তেওঁলোক এই গোটেই টীমটো তাতে ৰেইড মাৰিলে ৰেইড মাৰাত আমি তাৰ পৰা 17জন কাষ্টমাৰ ধাবাৰ ওনাৰ ব্ৰকাৰ এমপ্লয়িজ সেই ধাবাখনৰ এমপ্লয়িজ টোটেল আমি 17জন মানুহ পাইছোঁ তাৰে ধাবাখনৰ ওনাৰ হ'ল ৰাতুল হাজৰিকা আৰু যোনটো মেইন ব্ৰকাৰ যোনে ছোৱালীবোৰ আনি দিয়ে কাষ্টমাৰৰ পৰা পইচা লয় যোনে ডিলটো ঠিক কৰে সেইটোৰ নাম হ'ল দুলাল আহমেদ তাকো পোৱা গৈছে আৰু বাকী এমপ্লয়িজ আছে আৰু কাষ্টমাৰো আছে আৰু ছোৱালী 5জনী আমি ৰেস্কিউ কৰিছোঁ যাক এনেকৈ ইউজ কৰি আছে তাহাঁতৰ এই ছোৱালীকেইজনীৰ প্ৰফিটৰ ওপৰত এই ধাবাৰ মালিক আৰু এই ব্ৰকাৰ ইহঁতি তাৰ ওপৰতে ইনকাম কৰি আছে চ' আমি এটা ট্ৰাফিকিঙৰ কেছ ল'ম এণ্টি হিউমেন ট্ৰাফিকিঙৰ আমি এটা কেছ ল'ম আৰু এইকেইটা মানুহ এৰেষ্ট হ'ব ছোৱালীকেইজনীক কাউন্সিলিং কৰাৰ কাৰণে আমি এইটো মানে তেওঁলোকক হোমলৈ পঠোৱা যাব কোৰ্টৰ পাৰ্মিশ্যন লৈ পিনে আৰু তেওঁলোকে এই কাষ্টমাৰ্ছ আছামীবোৰ যিমানখিনি ধৰা হৈছে তেওঁলোকে এডমিট কৰিছে যে ইয়াতে আহি পিনে তেওঁলোকে ছোৱালী মানে পায় পইচা দিলে আৰু সেই পইচাৰ মানে এডমিট কৰিছে যে দুলাল আহমেদৰ ছোৱালীবোৰ বাছি দিয়ে আৰু মালিক তাতে আছে মালিক ধাবাৰ মালিক আৰু এই গোটেইখিনি ডিলখিনি প্ৰথম মানে গোটেইখিনি কৰি দিয়ে দুলাল আহমেদ নামৰ যোনটো ব্ৰকাৰ আছে ছোৱালী আনা পইচা লোৱা ফিক্স কৰা যে কিমান টকাত ল'ব মিনিমাম এটা 1000 টকা লয় পে'মেণ্ট আৰু এতিয়া যিহেতু এই গোটেইখিনি ধৰা গৈছে আৰু বেলেগ জেগাতো যদি এনেকুৱা আছে আমি সেইটো যিটো ধাবাৰ মালিক আছে সেই মালিকজনো নিজেও ব্ৰকাৰী কৰে নেকি ডেফিনেটলি যিহেতু সেইটো ধাবাত কাষ্টমাৰে কোৱা মতে যদি কাষ্টমাৰে অকল তাত খাবলৈ যায় তেতিয়াহ'লে ৰুম নাই বুলি কয় কেবিন আছে তাতে ধাবাত অকল খোৱাৰ কাৰণে যদি কোনোবা কাষ্টমাৰ যায় ফুল হৈ আছে বুলি কয় আৰু যদি ছোৱালী লৈ আনে বা তাতে ছোৱালী তাৰে ছোৱালী যদি তেওঁলোকে লয় তেতিয়াহ'লে তেওঁলোকৰ কাৰণে ৰুম থাকে আৰু ছোৱালীকেইজনী তেওঁলোকে যৌন ব্যৱসায়ী নেকি আগৰে পৰা ছোৱালীকেইজনী একচুৱেলি ভিক্টিমছ হয় তাতে এগৰাকী মাইনৰো আছে চ' বেলেগ বেলেগ ঠাইৰ অসমৰ বেলেগ বেলেগ জেগাৰ হয় ছোৱালীকেইজনী হয় এই এগৰাকী কলকাতাৰো আছে চ' তেওঁলোকক মানে যিকোনো কাৰণত তেওঁলোকৰ ওপৰত এইবোৰ নিৰ্যাতন চলি আছে যে দে হেভ বিন ফ'ৰ্চড টু ডু দিছ বিজনেছ চ' দে উইল বি ট্ৰিটেড এজ ভিক্টিমছ কাৰণ কিছুমান থাকে স্পেচিয়েল কাৰণত তেওঁলোকে এইখিনি কৰি আছে আৰু এই প্ৰফিটটো ছোৱালীকেইজনীয়ে নাপায় প্ৰফিটটো এই ব্ৰকাৰে পায় পইচা কাৰণ মালিকে পায় ধাবাৰ মালিকে পায় চ' যোনটো আমাৰ ইণ্ডিয়ান লত আছে যে এনিৱান লিভিং অফ প্ৰষ্টিটিউশ্যন will be punishable. Minimum maximum to আমি এতিয়াও সেইটো কনফাৰ্ম হোৱা নাই মিনিমাম এটা ৰেট আছে 1000 টকা আৰু আমি এইটো যেতিয়া ৰেড মাৰিছে পুলিচ টিমে তাৰ পৰা কেশ মদৰ বটল প্ৰেগনেন্সি টেষ্ট কিটছ কণ্ডমছ গাড়ী এইবোৰ জব্দ কৰা হৈছে এতিয়াও আমাৰ ভেৰিফিকেশ্যনটো চলি আছে প্ৰায় নগাঁৱৰে হয় মানে নগাঁও ডিষ্ট্ৰিক্টৰ আমি আমাক স্পেচিফিক খবৰ লাগে বিকজ ট্ৰাফিকিং কেছটোত
প্ৰুফ থাকিব লাগিব, এভিডেঞ্চ থাকিব লাগিব, মানুহ কৰায়ত্ব কৰিব লাগিব। চ' আমাৰ ইনপুট আমাৰ থাকে, কিন্তু একেবাৰে স্পেচিফিক নহ'লে আমাৰ এভিডেঞ্চ বনাওঁতে অলপ প্ৰব্লেমছ হয়। চ' আজি আমাৰ গোটেইখিনি আমি এভিডেঞ্চ পালোঁ, আছামী পালোঁ, ভিক্টিমছ পালোঁ। চ' এইটো কেছ আমি খুব ভালদৰে ইনভেষ্টিগেট কৰি টু এ কনক্লুজন আমি এইটো এণ্ডলৈ যাম। বাইদেউ নগাঁৱৰ পৰা প্ৰাঞ্জল ৰাথৰ প্ৰতিবেদন।